বন্ধুসকল নমস্কাৰ চবকে। তো চাকৰি কোনে কোনে পালে তো কমেণ্ট কৰি জনাবচোন মোক একবাৰ, কাৰণ মইতো নাপালোঁৱেই দিয়ক। পিছত আপোনাৰ কথাটো হ'ল যে কিছুমানে কৈ আছে, মানে কথাটো হ'ল যে এনেকুৱা, মামাই চাকৰি পোষ্ট, তাৰমানে মামাই মতলব আমাৰ হেমন্ত ছাৰ। তো আজিকালি প্ৰচলিত নাম মামা বুলি চবেই জানে, অল্ড ফেমাছ মামা। তো কাৰ মাকৰ কেনেকুৱা ভয় লাগে এইটো মই ক'ব নোৱাৰিম, কিন্তু মামা বুলি চবেই জানে আৰু ময়ো মামা বুলিয়ে জানো, মামা বুলিয়ে মাতোঁ। তো সেইটো হ'ল কথাটো, কাৰণ 26,000 পোষ্ট আৰু এপ্লাই কৰিছে আপোনাৰ 14 লাখ না 16 লাখ, মই নাজানো সঠিককৈ, কিন্তু লাখৰ ভিতৰতে কিবা এটা হ'ব, 14-16ৰ ভিতৰতে। তো মাত্ৰ 26,000 পোষ্ট মামা। তাৰমানে কথাটো এনেকুৱা হ'ল কি, তাৰমানে নিমন্ত্ৰণ বহুতক দি কেনে পিছত নিমন্ত্ৰণ দিছে 14 লাখক আৰু বিয়াত খাব দিছে মাত্ৰ 26,000। তো গাইছ, এইটো বৰ বেয়া কথা নহয় জানো? কিন্তু চৰকাৰী চাকৰিয়াল চবকে লাগে, মানে চৰকাৰী চাকৰিয়াল, বিশেষকৈ এই ছোৱালীৰ মাকবোৰক ছোৱালীৰ মাকবোৰে আজিকালি তাৰমানে চৰকাৰী চাকৰিয়াল অবিহনে তাৰমানে চিকিউৰ নহয়, আৰু তাৰমানে ছোৱালীৰ লাইফটো যে চিকিউৰিটি প্ৰদান কৰিব, সেইটো একমাত্ৰ চৰকাৰী চাকৰি। তো চৰকাৰী চাকৰি যোৱাই অবিহনে আজিকালি তাৰমানে বিয়া দিব টানে পায়। যদিও ছোৱালীয়ে লাইন মাৰে, মানে ভাল পায়, আজিৰ যুগত তাৰমানে অলপ এক্সট্ৰাকৈ কয় না লাইন মাৰে, তো সেইকাৰণে মই শিকি গ'লোঁ, সেইকাৰণে ক'লোঁ আপোনালোকক। যদি ভাল পায় তেনেহ'লে মানে মাকে কৈ দিয়ে যে চাকৰি কৰা ল'ৰাকে ভাল পাবি দেই। তো মই এইটো শুনা কথা, মই শুনিছোঁ, কাৰণ মোৰ ঘৰৰ কাষৰে এজন মানুহে এনেকুৱা কৈছে, তো সেইটো ভাইৰেল হৈছে, পিছত মই শুনিছোঁ আৰু মই নিজে শুনা কথা। তো অভিয়াছলি বিনা চাকৰিত কিন্তু কায়ো চিকিউৰিটি নকৰে। লাগে তুমি বিজনেছ কৰি মাহত 10 লাখ 2 লাখ 5 লাখে আৰ্ণ কৰা, মানে কামাই কৰা, আৰু তুমি যদি চাকৰি কৰি 15,000ও কামোৱা তো ঠিক আছে। একচুৱেলি ভাল, চাকৰিত ভাল, মানুহটো যেতিয়া নাথাকে তেতিয়াও তাৰ ঘৈণীয়েকৰ বাচ্চাকেইটাক চলাই থাকে চৰকাৰে। কিন্তু বিজনেছতো পাৰা যায়, কিন্তু সেই বিজনেছটো এটা ল'ৰা যেতিয়া ষ্ট্ৰাগল কৰি 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 এটা জেগাত যায়, এটা নিজৰ বিজনেছ থিয় কৰিব আৰু কামাব, তেতিয়া মাহত 1-2 লাখ টকা, 50,000 60,000, যাৰ যেনেকুৱা। তো সেই বস্তুটো তাৰমানে চাকৰিৰ লগত একবাৰে তলত। তাৰমানে সেই ল'ৰাৰ মেহনত কষ্ট আৰু যিমান তাৰ হাৰ্ডৱৰ্কবোৰ সেই চাকৰিৰ ওচৰত ফিকা। তাৰমানে চাকৰিটো মেইন। মানুহৰ মগজু তেতিয়া চাকৰি বিনা একো নাই, তাৰমানে চাকৰিয়ালে লাগে। আৰে ভাই, চাকৰিৰ কাৰণে চবেই মাথা মাৰে, চবেই এপ্লাই কৰে, চবেই মাথা মাৰে। এতিয়া চাওক, 14 লাখ 16 লাখ মানুহে এপ্লাই কৰিছে, কিমান নিবনুৱা আছে এতিয়াও লাগি চাওক, আৰু তাৰ মাজত মাত্ৰ 26,000 পোষ্ট। কোনে কি কৰিব এতিয়া আপুনি কওক? আপুনি কওক বা আপোনালোকে কওক, এতিয়া কি কৰিব? তো যিবোৰ ল'ৰা নিজে এতিয়া চেল্ফ ডিফেন্স হ'ব শিকিছে, নিজে হ'ব, চেল্ফ ডিফেন্স হ'ব, নিজে ৰ'ব, পৰ্দাটো অলপ ডিষ্টাৰ্ব কৰি আছে, বতাহ দিছে বাহিৰত। তো যিবোৰ ল'ৰা নিজে আগুৱাব চেষ্টা কৰিছে, তো তেওঁলোককো ছাপোৰ্ট কৰক, কাৰণ সেই কইনাৰ খাতিৰতে নহয়, যিকোনো খাতিৰতে। চাকৰিটো মেইন নহয় জীৱনত, কাৰণ চাকৰি অবিহনে 80% ধৰক আপোনাৰ বিজনেছ কৰিয়ে দেশটো চলি আছে, চব অৰ্থনৈতিক। ডাঙৰ ডাঙৰ আম্বানী চাওক, আদানী চাওক, টাটা চাওক, সেইবোৰ কি চাকৰি কৰে নেকি? সেইবোৰ চাওক, বিজনেছতো কৰে না, কিন্তু সিহঁতে বহুত ডাঙৰ কৰে, কিছুমানে বহুত সৰু কৰে, কিন্তু সৰুৰ পৰাই চবে যায় ডাঙৰ হয়। তো তেওঁলোককো আপোনালোকে তেওঁলোককো ছাপোৰ্ট কৰক। আৰু ছোৱালীৰ মাকবোৰক কৈছোঁ যে চাকৰিৰ পিছে বেছি দাউৰি নাথাকক, কাৰণ চাকৰিয়ে কিছুমান ছোৱালীক মৰমত যাচিব নোৱাৰে, ঠিক আছে? তো চাকৰি বস্তুটো ভাল, কিন্তু কিছুমান ক্ষেত্ৰত বেয়া, আৰু আজিৰ যুগত মানুহৰ মগজু চাকৰিটো একবাৰে বৰ বেয়াকৈ সোমাই যাই আছে। কিন্তু এই বস্তুটো হ'ব নালাগে, কাৰণ মানুহক আগুৱাই যাবলৈ, নিজৰ টেলেণ্টটো শ্ব' কৰিবলৈ ল'ৰাবোৰক চান্স দিয়ক, ছোৱালীবোৰক চান্স দিয়ক, যাৰ যি মন যায় সি কৰক। কোনোবাই যদি চাকৰিত ইণ্টাৰেষ্টেড চাকৰি কৰক, কোনোবাই বিজনেছ কৰি ভাল পায় বিজনেছ কৰক, কোনোবাই অইন কিবা কৰি ভাল পায় কৰিব দিয়ক, যাব লাগে। তাৰমানে সেই প্লেটফৰ্মত যায় কৰিব লাগে, কৰি কিনে আপোনালোকে হাৰে বা জিতে এইটো আপোনালোকৰ ডিপেণ্ড কৰিব। আপুনি যেনেকুৱা ভালকৈ খেলিব লাইফটোত, সিমান ভালে পাৰফৰ্মেঞ্চ দিব পাৰিব, জিতিবই তাৰমানে। আৰু যিমান বেয়াকৈ খেলিব তো হাৰিবই অভিয়াছলি। তো এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু অভিয়াছলি সেই বস্তুটো আপোনালোকে ধাৰণাটো চেঞ্জ কৰিব, কাৰণ ধাৰণাই মানুহক বহুত তললৈ নমাই দিয়ে, বুজি পাইছেনে? যেনেকুৱা আপোনালোকে 15,000 টকীয়া চাকৰি আৰু 10 লাখ টকা আৰ্ণ কৰা এটা ল'ৰাও আপোনাৰ ওচৰত একো নহয়, কাৰণ আপোনালোকক লাগে চাকৰিয়াল। তো ধাৰণাটো আপোনালোকক তলতে নমাই আছে ন।
তো এই বস্তুৰ ধাৰণাটো হ'ব নালাগে। তো গাইজ ভিডিঅ'টো চাই কেনে পালে এটা কথা আছিল ক'ব লগা, তো কৈ দিলোঁ। আৰু মামাই কিন্তু 14 লাখক বিয়াত মাতি নি মাত্ৰ 26,000ক খানা খোৱালে। তো এই বস্তুটো বৰ বেয়া। 14 লাখক মাতি নি কেনে 26,000ক খানা খোৱাটো কি ক'ম আৰু গাইজ বৰ বেয়া কথা। মামা এনেকুৱা নকৰিব, বৰ বেয়া লাগে। দিয়ক গাইজ ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কথাখিনি ক'লোঁ, তো এই ধাৰণাটো মোৰ আছিল। তো এই ধাৰণাটো চবেই যাতে নহয়, আৰু আজিকালি সেই ধাৰণাটোৰ যোগেদিয়ে যাই আছে মানুহবোৰ, কিন্তু যাব নালাগে। অভিয়াছলি চবেই ভাল, আপোনালোকে চাই চিতি কেনে কৰিব যিকোনো কৰে। তো বাট আজিতো এৰিলোঁ আৰু ক'লোঁ আৰু কিবা এটা কথা। তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাল বটনটো টিপি দিব দেই।